জয় গুৰুদেৱ। নিষ্ঠাবান সাধকৰে অন্তৰংগ বাৰ্তা। এয়া পূজ্য গুৰুদেৱ শ্ৰী শ্ৰী ৰবি শংকৰদেৱৰ সুন্দৰ জ্ঞানৰ বাণী। আজি সপ্তমটো অধ্যায় হৈছে অগ্নি। ইয়াক কোৱাৰ আগতে এটা কথা মনলৈ আহিছে, মোক কিছুমান অনুজে প্ৰশ্ন কৰিছে যে তেখেতলোকে এই ভিডিঅ'ৰ কথাসমূহ বুজিব পৰা নাই বা তেখেতলোকে ৰস পোৱা নাই। এইটো এটা স্বাভাৱিক কথা। এই ভিডিঅ'ৰ তকসমূহ, এই জ্ঞানসমূহ সকলোৰে বাবে নহয়। এই কিতাপখনৰ নাম হৈছে নিষ্ঠাবান সাধকলৈ অন্তৰংগ বাৰ্তা। মানে যিসকলে সাধক তেখেতলোকৰ কাৰণে এই কথা বতৰাখিনি, আৰু যিসকলে নিষ্ঠাৰে সাধনা কৰে তেখেতলোকৰ কাৰণে। সেয়েহে যিসকলে ইয়াৰ ৰস বিচাৰিছে তেখেতলোকৰ কাৰণে অহা 25 তাৰিখৰ পৰা আমি পুৱা 7 বজাৰ পৰা 9 বজালৈকে এটা অনলাইন হেপিনেছ প্ৰগ্ৰেম আনিছোঁ, য'ত তেখেতলোকে সুদৰ্শন ক্ৰিয়া কেনেকৈ প্ৰেক্টিছ কৰিব লাগে, ধ্যান প্ৰাণায়াম কেনেকৈ কৰিব পাৰে তাৰ বিষয়ে শিকিব পাৰিব। তেওঁলোকে সুস্থ, আনন্দিত আৰু নিৰুদ্বিগ্ন এটা জীৱন পাবৰ কাৰণে সক্ষম হ'ব। আমি তেখেতলোকক এই ভিডিঅ'টোৰ লগত থকা অনলাইন লিংকৰ যোগেদি তেখেতলোকক এই কোৰ্চৰ বাবে পঞ্জীয়ন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, আৰু তেখেতলোকে তেতিয়া এই কথাবিলাকৰ ৰস বিচাৰি পাব। আজিৰ অধ্যায়টোলৈ যাব বিচাৰিছোঁ। আজিৰ অধ্যায়টো হৈছে অগ্নি। গুৰুজীয়ে কৈছে ইন্দ্ৰিয়বোৰ অগ্নিৰ দৰে, তোমাৰ জীৱনটো অগ্নিৰ দৰে। ইন্দ্ৰিয়ৰ অগ্নিৰ মাজলৈ তুমি যিয়ে পেলাই নিদিয়া লাগে সকলোৱে অগ্নিৰ দ্বাৰা জ্বলি যায়। বিষাক্ত পদাৰ্থ জ্বলালে দুৰ্গন্ধ বাহিৰ হোৱাৰ লগতে বাতাবৰণো প্ৰদূষিত কৰে, কিন্তু চন্দন কাঠৰ খৰি জ্বলালে চাৰিওফালে সুগন্ধি বিয়পি পৰে। যি অগ্নিয়ে জীৱনৰ মংগল সাধনা কৰে সেই অগ্নিয়ে আকৌ জীৱনক ধ্বংস কৰিব পাৰে। একুৰা জুইয়ে শীতৰ ঠাণ্ডাৰ মাজত ঘৰখনত গৰম কৰি ৰখাৰ বিপৰীতে সেই জুইকুৰাই ঘৰখন বিনাশৰ কাৰণো হ'ব পাৰে। মেজিৰ জুইৰ চাৰিওফালে বহি আনন্দ উৎসৱ পালন কৰা হয়, তাৰ বিপৰীতে চিতাৰ জুইয়ে আমাৰ জীৱনলৈ দুখৰ বন্যা বুৱাই দিয়ে। এটা টায়াৰ জ্বলালে বিষাক্ত ধোঁৱাৰ সৃষ্টি হয়, অন্যহাতে এগছি ঘিউৰ চাকিয়ে তোমাক পথ দেখুৱাই নিয়াৰ লগতে চাৰিওফালৰ পৰিৱেশ শুদ্ধি কৰে। তোমাৰ জুইকুৰাই ধোঁৱা আৰু প্ৰদূষণ সৃষ্টি কৰেনে কৰ্পূৰৰ শিখাৰ দৰে পোহৰৰ সুগন্ধি বিলাই দিয়ে? তাক চোৱা। এজন সন্ত পুৰুষে পোহৰ, প্ৰেম, সুগন্ধি বিলাই থাকে। তেওঁৱে সকলো জীৱৰ মিত্ৰ। যি অগ্নিয়ে জ্যোতি বিলোৱাৰ লগতে উষ্ণতা প্ৰদান কৰিব পাৰে সেই অগ্নি হৈছে উচ্চ শ্ৰেণীৰ। যি অগ্নিয়ে সামান্য পৰিমাণৰ ধোঁৱাৰ সৈতে জ্যোতি বিলাই থাকে তেনে অগ্নি মধ্যম শ্ৰেণীৰ ভিতৰত পৰে। নিম্ন শ্ৰেণীৰ অগ্নিয়ে কেৱল ধোঁৱা আৰু অন্ধকাৰহে বিয়পাই দিয়ে। বিভিন্ন প্ৰকাৰৰ অগ্নিৰ মাজত পাৰ্থক্য বিচাৰি সেইবোৰক চিনাক্ত কৰিবলৈ শিকা। তোমাৰ ইন্দ্ৰিয়বোৰ যেতিয়া ভাল কামত লাগি থাকে তেতিয়া তুমি পোহৰ আৰু সুগন্ধি বিলাই থাকা। তাৰ বিপৰীতে যদি তোমাৰ ইন্দ্ৰিয়বোৰ বেয়া কৰ্মত লিপ্ত হৈ থাকে তেতিয়া তুমি ধোঁৱা আৰু অন্ধকাৰ বিয়পাই দিয়া। সংযম হৈছে সেইটোৱে যি তোমাৰ মাজত বিদ্যমান হৈ থকা অগ্নিৰ প্ৰকৃতি সলনি কৰিব পাৰে। পিছৰ সপ্তাহত আমি সংযমৰ বিষয়ে আলোচনা কৰিম। জয় গুৰুদেৱ। ধন্যবাদ। পুনৰবাৰ কৈছোঁ, লগত দিয়া লিংকত গৈ আপোনালোকে নিজৰ আত্মীয়ক আৰু আপোনালোকে নিজকে অনলাইন হেপিনেছ কোৰ্চত সংযুক্ত কৰক, যাৰ যোগেদি আপোনালোকে নিৰুদ্বিগ্ন, উৎকণ্ঠাবিহীন, সুন্দৰ আৰু সুস্বাস্থ্যৰ এটা জীৱন পাব পাৰে। ধন্যবাদ। জয় গুৰুদেৱ। পুনৰবাৰ।